গৈ আছোঁ দুজনীয়া বজাৰ ৰাতিপুৱা 10টা বজাৰ পৰা ৰখি এতিয়া 2:10তকৈ বেছি হৈ গ'ল বৰষুণ দিছে এবাৰ ৰ'দ দিছে এবাৰ বৰষুণ দিছে এবাৰ ৰ'দ দিছে তথাপি এতিয়া ওলাই আহিলোঁ ৰাস্তাত বহুত ডাঙৰ এটা বৰষুণ পালোঁ আমি দুজনে একদম বৰষুণ কি হৈছে আৰু নাজানো এবাৰ ৰ'দ এবাৰ বৰষুণ ৰ'দালি ৰ'দ দিয়ে কাপোৰ চাব লাগিব ৰ'দ দিয়ে চাব লাগিব ব'লক আজি আপোনালোকক আমাৰ ইছলামখন দেখাম অলপ চলপ পাৰোঁ আৰু আমাৰ চপলৰ অৱস্থা চাব অৱস্থা নাইতো নাই আৰু ৰাস্তাত গোটেই পানী কি 24 নম্বৰ চাইকেলখনৰ পৰা আহিছোঁ এতিয়া টমটমত উঠি যাম ইয়াৰ পৰা এতিয়া বৰ্তমান ৰখি থকা হৈছে টমটমৰ কাৰণে এই অলপ ৰখাৰ পাছত আহি পালোঁ টমটম তাৰপিছত উঠিলোঁ টমটমৰ উঠাৰ পাছত গোটেই চুলি তুলি ভিজি মানে সেই চুলিবিলাক অলপ ঠিক কৰি লৈ গোটেই টমটমৰ হাৱা মাৰিছে আৰু কি ক'ম টমটমৰ পৰা নমাৰ পিছত আৰু ভিডিঅ' বনোৱা নহ'ল নামি লগে লগে আমি সৰুৰে পৰা যোনখন দোকানত বস্তু কিনি আহিছোঁ আৰু সেইখন দোকানলৈ যাওঁ আমি বস্তু কিনিবলৈ মাৰ কাৰণে এই গামখাৰু আছিলে মাৰ গামখাৰু তথাপিও মালৈ এযোৰ গামখাৰু আৰু জোনবিৰি লগতে আৰু মোলৈও কিবা কিবি অলপ ল'লোঁ এইডাল জোনবিৰি কিনিলোঁ মই ভাল লাগিছে নাই কমেণ্ট কৰিব হা লগতে মই 2টা নেল পলিচ ল'লোঁ তাৰপিছত আৰু কিবা কিবি ৰিম'ভাৰ এইকেইটা চাই আছিলোঁ এইকেইটা কেনেকুৱা লাগিলে জনাবচোন ভালে লাগিছে মোৰ আঙুলে বহুতকেইটা দেখাইছিলে মোৰ ভাল লাগিলে বেলেগ এটা এইটো ভিডিঅ' কৰা নহ'ল চাগে এইটো মই আগতে অঁতাই দিলোঁ তাৰপিছত গোটেইকেইটা এবাৰ চালোঁ এনাক কিলিযোৰ মাৰি চাব দিছিলোঁ কেনেকুৱা লাগিব কিন্তু আমি এইযোৰ নল'লোঁ বগা এযোৰ ল'লোঁ দুইজনীয়ে তাৰপিছত এই ফুলপাহ চালোঁ কিয়নো ঘৰত ফুলি থকা কপৌ ফুলবোৰ মৰহি গ'ল এইবাৰ বোলে 80 টকা কালাৰ কৰিলে মজা লাগিব ন ইমান পানী হয় আকৌ বাছখন এৰিছে আংকুলক ছাবস্ক্ৰাইব কৰি দি আছে নে নাই আংকুলে আমাৰ ভিডিঅ' চাব বোলে ধুনীয়া তেলকৈ ওলাইছে একদম বজাৰ থাকোঁতে আমাৰ ৰাস্তাটো অৱস্থাটো চাওকচোন বাৰু আপোনালোকে গোটেই ৰাস্তাটো পানী নেনা কিবা কওঁ আহি পালোহি দুইজনীয়ে নিজৰ ঘৰ কিন্তু ডাঙৰটো আনিছোঁ যে তাৰ বাপেৰক লৈ আনিব কৈছোঁ তাক পিন্ধাই চাওঁ কেনেকৈ যদি আমি দুজনী আহি ঘৰৰ ওচৰে পালোহি এতিয়া ভিডিঅ'টো এণ্ড কৰিম আৰু ৰখক টিপিজনী পিন্ধাই চাওঁ দুইটা দেখাই দিয়া দুইটা লাজ কৰিছে নি দুইটা দেখাই দিয়া দুইটা মাম্মা দুইটা দেখাই দিয়া ভিডিঅ'টো সামৰণি মৰাৰ আগতে মই দুআষাৰমান কথা কওঁ দুৰাজ আৰু ধনু কলিজাৰ বিষয় লৈ পিনি সিহঁতৰ কালি যুগ্ম জীৱনৰ 3টা বছৰ পাৰ কৰিলে সিহঁতি দুটাই ভাল লাগিলে আমাৰো ভালকৈ থাকিবি ভালকৈ থাক আৰু আগন্তুক দিনলৈকে ভাল ধুনীয়া ভিডিঅ' বনাই যা আগবাঢ়ি যা মোক ভিডিঅ' মানে যেতিয়াৰ পৰা মই ইউটিউব চেনেল খুলিছোঁ তেতিয়াৰ পৰা সি মোক বহুত সহায় কৰি আহিছে আৰু কৰিয়ে থাকে কেতিয়াবা থাম্বনেল বনাই দিয়া কেতিয়াবা ভিডিঅ' এডিটিং কৰা বহুত সহায় কৰি দিয়ে সেয়ে তহঁতি দুটাই মানে ভালকৈ থাক আৰু তই ধুনীয়া ভিডিঅ' বনাই আগবাঢ়ি যা তাৰে কামনা কৰিছোঁ আৰু তহঁতৰ যুগ্ম জীৱনটো যাতে সুখৰ হওক তাকে ক'ব বিচাৰিছোঁ তো ইমানতে তাৰপিছত আৰু সকলো অসমবাসীলৈ ৰঙালী বিহু আন্তৰিক সেৱা ভৰা ওলগ যাচিলোঁ সকলোকে
তাৰপিছত খালি বিহুটি যাতে ৰঙিল হৈ পৰক আপোনালোকৰ দিনবোৰ। আৰু আমাৰ এইয়া মামাৰ কাৰণে আনিছিলে এইটো গামখাৰু, তাইলৈ পূৰা জোখৰ হৈ গ'ল। মই ভবা নাছিলোঁ পূৰা জোখৰ হৈ যাব বুলি, ধুনীয়াকৈ জোখৰ হৈ গ'ল। তাই যিহেতু বাপেকৰ লগত তাই শুই উঠি বাহিৰলৈ আহিছিলে, মই তাইক লৈ আহিলোঁ। যিহেতু এতিয়া আহিছে ডিগবৈৰ পৰা বিহু খাবলৈ আইতাকৰ ঘৰত। তাই নাহাহে এতিয়া। তাকে কৈ মোৰ ভিডিঅ'টো সামৰি মাৰিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। সেয়ে আজিলৈ বাই বাই।